এই মুহূৰ্তত দিবলৈ লৈছো টপ আসামৰ দৰ্শকসকলৰ বাবে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজিৰ প্ৰথমটো খবৰ হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানৰ পূৰ্ব প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত ভয়ংকৰ গোলাবৰ্ষণ আৰু দুৰ্বৃত্তই গোলাবৰ্ষণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত। পাকিস্তানত ইমৰান খানৰ ৰেলীত ভয়ংকৰ গুলীচালনাৰ ঘটনা। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত গোলাবৰ্ষণ, কটম্পি প্ৰাণ ৰক্ষা পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। আজাদী ৰেলীৰ সময়তে গোলাবৰ্ষণ কৰিছে দুৰ্বৃত্তই। AK-47ৰে গুলী চলোৱা হৈছে ইমৰান খানৰ ওপৰত। লগে লগে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। ইমৰান খানৰ লগতে আহত হৈছে আন 5জনকৈ লোক। আজিৰ দ্বিতীয়টো খবৰ হৈছে এক মৰ্মান্তিক ঘটনা। বাতৃৰ মৃত্যু সহ্য কৰিব নোৱাৰাৰ বাবে শেষ সিদ্ধান্ত গ্ৰহণ কৰিছে এগৰাকী ছাত্ৰীয়ে। পত্ৰ লিখি 7ম শ্ৰেণীৰ ছাত্ৰীৰ শেষ সিদ্ধান্ত। পশ্চিম কাৰ্বি আংলঙৰ বৈতালাংছুৰ এখন স্কুলত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। বিদ্যালয় চৌহদৰ বাথৰুমৰ ভিতৰত শেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ চৰম পন্থা লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। আৰু নিজ পাত্ৰীৰ মৃত্যুৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি শেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰীগৰাকীয়ে।